হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আৰু মই আহি আছোঁ এতিয়া বিয়া খাবলৈ। মানে সকনগুৰিতে বিয়া আছে, সেইকাৰণে মা মই আৰু বা আহিছোঁ বিয়া খাবলৈ। আৰু বিয়াখন কিন্তু অলপ বেলেগ দিয়ে, মানে দুজনী ছোৱালী 5 মিনিটৰ, সৰু আৰু ডাঙৰ। আৰু এইয়া আমি তিনিজনী খোজকাঢ়ি আহি আছোঁ। মানে যিহেতু বিয়াখন ওচৰতে হয়, সেইকাৰণে তিনিজনী খোজকাঢ়ি আহি আছোঁ। এয়া ফাইনেলি বিয়া ঘৰ পাই গ'লোহি। আৰু চাওকচোন ইমান ধুনীয়াকৈ পাতিছে। মানে এজনী আগত হ'ল, এমাহ মানৰ আগত হৈছে, বেছি দিনৰ হোৱা নাই। আৰু এজনী এতিয়া হৈছে। আৰু এতিয়া এয়া বিয়া ঘৰত পাই আমি বহিছোঁ। আৰু এয়া কফি দিছেহি, কফি আৰু পকৰি খাই ল'লোঁ। আৰু এতিয়া এয়া ভাত খাবলৈ আহিছোঁ। আৰু সেয়া কইনাকেইজনী আঁতৰৰ পৰা ভিডিঅ' কৰিছোঁ। ভাত খাই কৰি অলপ দেৰি বহি আৰু ঘৰলৈ আহিলোঁ। আৰু যিহেতু আমি বিয়া খাবলৈ যাওঁতে আমি তিনিজনী গৈছিলোঁ, আৰু আহোঁতে কিন্তু বহুত হ'ল দেই মানুহ। মানে আমাৰ বিয়া খাবলৈ যাওঁতে কিন্তু বেলেগ এটা ৰাস্তাত গ'লোঁ, আৰু আহোঁতে ঘৰলৈ উভতি আহোঁতে বেলেগ এটা ৰাস্তাত। আৰু এইফালে অহাৰ কাৰণ হ'ল, মানে মায়ে কাপোৰ ববলৈ যিহেতু দি থৈছিলে অলপ দিনৰ আগত, এমাহমান হৈছে। আৰু সেয়া কাপোৰ হৈ গ'ল বৈ, সেইকাৰণে খবৰ দিলোঁ। আৰু সেইকাৰণে বাহিৰে আমি কাপোৰকেইযোৰ লৈ যাওঁ বুলি আহিছোঁ। ফাইনেলি মানুহ ঘৰ পাই গ'লোহি। আৰু এতিয়া আমি অলপ দেৰি বহি, যিহেতু বেছি দেৰি বহিব নোৱাৰোঁ, সন্ধিয়াই হ'ল, বিয়া খাই আহিছোঁ ন, সেইকাৰণে অলপ দেৰি বহি কাপোৰকেইযোৰ লৈ আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ। আৰু এইয়া কাপোৰকেইযোৰ কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু আজি এই মিনি ব্লগটো ইয়াতে শেষ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি